বৰ্তমান অসমত সকলো লটাৰী খেলা স্থগিত ৰখা হৈছে কাৰণ উচ্চ ন্যায়ালয়ে যি ৰায়দান কৰিছে আৰু সেই ৰায় মতে যে অসমত অফলাইন বা অনলাইন সকলো ধৰণৰ লটাৰী খেলা বন্ধ হ'ব আৰু যিসকলে কমিটিয়ে এই খেলবোৰ পাতিছে তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা লোৱা হ'ব। এতিয়া কথা হৈছে কি যে ৰাজ্য চৰকাৰৰ মতে যে ৰাজ্য চৰকাৰৰ পাৰ্মিশ্যন অনুসৰি বা ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব পাৰে আৰু সেয়াও কিছুমান নিয়ম নীতিৰ ভিতৰত। কিন্তু এতিয়া যিসকল লটাৰী খেল অনুষ্ঠিত কৰা হৈছে সেইসকলতো SP বা DC তেওঁলোকৰ পাৰ্মিশ্যন লৈয়ে দিয়া হৈছে বা খেলখন পতা হৈছে তেওঁলোকৰ পাৰ্মিশ্যন লৈ। কথাটো হৈছে কি তেওঁলোকে যে পাৰ্মিশ্যন দিছে তেওঁলোকে ক'ত মানে পাৰ্মিশ্যন দিবলৈ কেনেকৈ পাৰ্মিশ্যন দিলে, তেওঁলোকে কেনেকৈ পাৰ্মিশ্যন দিব পাৰিলে? যদি ৰাজ্য চৰকাৰে খেল অনুষ্ঠিত কৰিব পাৰে তেওঁলোকে কি হিচাপত পাৰ্মিশ্যন দিলে, সেই প্ৰশ্নটো কোনে কৰিব তেওঁলোকক? এতিয়া যদি মই সঁচা কথাটো ক'বলৈ যাওঁ, এতিয়া প্ৰত্যেকখন লটাৰী কমিটিৰ পৰাই যিসকল এই পাৰ্মিশ্যন দিয়াৰ নামত বহুতো টকা লয় আৰু এনেদৰে লটাৰী খেলবিলাক পতা হয় সেই পাৰ্মিশ্যন অনুসৰি। কিন্তু তেওঁলোকক এতিয়া কোনে ধৰিব যে আপোনালোকে ক'ৰ পৰা পালে, বা নিউজ চেনেলখিনি কভাৰ কৰিব নেকি? সেইখিনি কভাৰ নকৰে, কেৱল কমিটিখনক মানে জেৰা কৰিব বা যিসকলে টিকট বিক্ৰী কৰে তেওঁলোককো হয়তো কৰিব পাৰে, মই এইটো কোৱা নাই যে কৰিব পাৰে, কথা এনে কোনো পাৰ্চনেলি গাত নলগাব। কিন্তু কিছুমান কথাত আপত্তি আছে যে লটাৰী খেলা বন্ধ কৰিব ওলাইছে, বহুত ভাল কথা, বন্ধ কৰিব লাগে। কাৰণ বৰ্তমান অসমত লটাৰী খেলাৰ উৎপাত ইমানেই বেছি হৈছে যে এটা মাহত 10খন 15খন লটাৰী হয়, একেদিনাই 2খন 3খন লটাৰী হয়, সেইটো কেনেকৈ পচিবল? গতিকে লটাৰীৰ নামত যে ৰাম ঠগন দি আছে ৰাইজক সেইটো সত্য কথা, আৰু এই যে লটাৰী খেলাৰ আঁৰত এটা দুষ্ট চক্ৰ আছে সেইটো সত্য কথা, আৰু যে পাৰ্মিশ্যন দিছে তেওঁলোকৰ ওপৰতো এটা কুৱেশ্যন উঠিব লাগে। গতিকে মিডিয়াই সেইখিনি কভাৰ কৰক, আমি বিচাৰোঁ। আৰু মই সেইখিনি কভাৰ কৰিবলৈ ইমান উপযুক্ত হোৱা নাই এতিয়ালৈ, আপোনালোকে মই আগতেও কৈছোঁ। অসমত এতিয়া এনেকুৱা খেলা কিছুমান আছে যি খেলাবোৰ বহুত পুৰণা আৰু বহুত জেনুইনভাৱে পতা হয়। যেনে ধৰক আপোনাৰ লামডিঙৰ খেলাখন বৰ্তমান স্থগিত কৰা হৈছে, সেইখন এখন বহুত জেনুইন খেলা পাতি আহিছে আৰু 21 বছৰে পাতি আহিছে। আৰু তেনেকুৱা খেলা আছে যেনে হাউলিৰ ৰাস মহোৎসৱত খেলা পতা হয়, সেইখনো বহুত জেনুইনলি খেলাখন পতা হয়। আমি সকলোৱে জানো তেওঁলোকে যেতিয়া পুৰস্কাৰ দিয়ে আমি সেই পুৰস্কাৰ কোনে কোনে পায় সেইখিনি কথাও আমি গম পাওঁ বা ৰাইজৰ মাজত সেইবিলাক সম্প্ৰচাৰ কৰা হয়। কিন্তু বৰ্তমান যিবিলাক খেলা লটাৰী খেলা হৈ আছে সেইবিলাকত পুৰস্কাৰ কোনে পাইছে, কি কৰিছে, কোনে পাইছে একো গমেই নাপাওঁ, বা মিডিয়াত সেইবিলাক সম্প্ৰচাৰ নকৰে। কিয় নকৰে? কাৰণ তাতো 2 নম্বৰী কৰা হয়। আৰু সেইবিলাক কেনেকৈ কৰে? কোনোবাই ধৰক কমিটিৰ টিকট চেল যোৱা নাই, সেইবিলাক টিকটত পুৰস্কাৰ ফচাই দি নিজে ৰাখি থয়। এইবিলাক কথা ময়ো গম পাওঁ, আৰু গম পোৱাৰ ফলত কিছুমান খেলা টিকট মই নানো। এতিয়া ধৰক নগাঁৱৰ টিকট বা গোলাঘাটৰ টিকট মই প্ৰায় আনাই বাদ দিছোঁ আৰু আনা নাই, আৰু এতিয়াতো ভালেই হ'ল, এতিয়া পূৰা ষ্টক কৰি দিয়া হ'ল। কিন্তু তথাপিতো এই যিকেইখন পুৰণা খেলৰ কমিটি আছে তেওঁলোকে লাগি আছে যে কমচে কম সেই খেলাকেইখনক ৰায় দিব লাগে যে খেলাখন পাতক বুলি। আৰু খেলা পাতিলেও বছৰত প্ৰত্যেক জিলাত বছৰত এখনকৈ পাতিব দিলেও বেয়া নহয়। বাৰু আপোনালোকে সেই বিষয়ত কি কয় আপোনালোকৰ মতামত কমেণ্টত আগবঢ়াব। আৰু মই কোৱা নাই যে লটাৰী খেলা টিকট কাটক, লটাৰী খেলা বা টিৰ খেলা সকলোৱে বেয়া, আৰু টিৰ খেলাৰ ওপৰতো একশ্যন ল'ব লাগে, সেইখিনি কিয় লোৱা নাই মই নাজানো। গতিকে খেলা বোলা বস্তুটোৱে হ'ল মানে ভাল নহয়, আৰু এই যিবিলাক জুৱা টাইপৰ খেলা এইবিলাক ভাল নহয়। আৰু বৃক্ষৰোপণৰ নামত যিসকলে মহিলাই 10,000কৈ টকা পোৱাৰ কথা আছে, হয়তো তেওঁলোকে পূজাৰ পিছত 10,000কৈ টকা পাব। আৰু পূজাৰ আগতে পালে ভাল আছিল, তেওঁলোকে বজাৰ চজাৰ কৰিব পাৰিলে হয়, কিন্তু পূজাৰ পিছতে দিব। আৰু চৰকাৰে পূজাৰ পিছত দিলেও 10,000 টকা কিন্তু আমাৰ পৰা এতিয়াৰ পৰাই নিয়া আৰম্ভ কৰিছে অলৰেডি। আৰু কেনেকৈ নিব? আপোনালোকৰ পইচা নিয়ে আপোনালোকক দিব, কেনেকৈ দিব? আজিৰ পৰাই বেছি নকওঁ, মই আজি এই মাহটোৰ কথাই কৈছোঁ। যোৱা মাহত পিঁয়াজৰ কিলো বা আলুৰ কিলো বা যিকোনো সামগ্ৰীৰ বস্তুৰ দাম কিমান আছিল, আৰু এই 1 মাহৰ ভিতৰত কিমানকৈ বাঢ়িলে? আলুৰ কিলো সম্ভৱ 40 টকা 30 টকা কিবা এনেকুৱা আছিল, এতিয়া 70 টকালৈ গ'ল, বা তেলৰ লিটাৰ এতিয়া 200 টকালৈ গ'ল, বা এমাহ আগত কিমান আছিলে? গতিকে সেইটো অনুপাতে চাওক বস্তু বজাৰৰ দাম কিমানখিনি বাঢ়িছে, বা লাগাতকৈ বহুত বাঢ়ি গৈছে। মানে বস্তুৰ দাম জেনেৰেলি বাঢ়ে বা এটা লেহেমীয়া গতিত বাঢ়ে, কিন্তু এতিয়া যি হাৰত বাঢ়িছে বস্তুৰ দাম, মানে পইচাটো আমাৰ পৰা নি আছে। আৰু চৰকাৰে যিমানখিনি আঁচনি এতিয়ালৈ ওলাইছে, অৰুণোদয় হওক বা বৃক্ষৰোপণৰ নামত যিমান কোটি টকা দিব সিমান কোটি টকা আমাৰ পৰাই প্ৰথমে নিব। গতিকে নি আছে, আৰু পূজাৰ পিছত আপোনালোকেও পাব, আপোনালোকৰ পইচা আপোনালোকক দিব, চিন্তা কৰিব নালাগে।
আৰু এতিয়া আপোনালোকৰ নাম সেই লিষ্টত পৰিছেনে পৰা নাই বা আপোনালোকে যিখন লিষ্ট দিছিলে সেইখন সিলেকশ্যন হৈছে নাই চাবলৈ কি কৰিব আপোনালোকে প্ৰথমে লাইভহুড ট্ৰেকিং নামৰ ৱেবছাইটত যাব আৰু ইয়াত গৈ প্ৰথম লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেদৰে আহিব আৰু এইটো ৱেবছাইটত ক্লিক কৰাৰ লগে লগে এখন নতুন পেজ খোল খাব আৰু আপুনি স্ক্ৰল কৰক আৰু তললৈ যাওক তলত যোৱাৰ পিছত এনেদৰে পাব আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ ডিষ্ট্ৰিক্ট ব্লক গ্ৰাম পঞ্চায়ত ভিলেজ আৰু সেল্ফ হেল্প গ্ৰুপটো সিলেক্ট কৰি তলত সাৰ্চ বুটান আছে সাৰ্চ বুটানত ক্লিক কৰাৰ লগে লগে আৰু এখন নতুন পেজ খোল খাব আৰু যিকেইটা সেল্ফ হেল্প গ্ৰুপত মেম্বাৰ আছিলে গোটেইকেইজনৰ নাম আৰু টোটেল ইনকাম আহিব ইয়াৰ লগতে আৰু এটা চকৰিৰ দৰে এইটো দেখিছে নহয় ইয়াতো লিখা থাকে কিমানজন মেম্বাৰ আছে ফেমিলিত আৰু কিমান ইনকাম বা লগতে মেম্বাৰজনৰ নামো আহিব এইটো এটা সৰুকৈ ভিডিঅ' আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰিব গতিকে আকৌ লগ পাম নেক্সট ভিডিঅ'ত